হাই ফ্ৰেণ্ডছ, আজি আকৌ কঠীয়া পেলাম। আহি গ'লোঁ পথাৰলৈ কান্ধত কোৰ লৈ। মই দেখুৱাম আপোনালোকক। আগতে আমি কঠীয়া পেলালোঁ এইবাৰৰ খেতি কৰিবলৈ, মানে হয়তো কমি যাব পাৰে। আজি আৰু অলপমান পেলাম, 2 পালা কঠীয়া আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। এয়া হৈছে আগতে পেলোৱা কঠীয়াখিনি, আৰু কিছুদিনৰ পিছত মানে বোকা দিম। এই কঠীয়া উঘালিব লাগিব। এই তাত দেউতাই পানী দি আছে কঠীয়া পাৰিবৰ বাবে। ময়ো তালৈকে গৈ আছোঁ। কঠীয়া পাৰিবৰ বাবে মাটি ৰেডি হৈ গ'ল, আৰু লগতে আমাৰ আধি কৰা চুৰদাই এয়া কঠীয়া সিঁচি আছে। মই টনাখিনি দেখুৱাব নোৱাৰিলোঁ, কাৰণ নিজে মই টানি আছিলোঁ। মই টানি উঠাৰ পিছত ইমানেই ভাগৰুৱা অনুভৱ হৈছিল যে কথাবোৰ কওঁতে সেহাই সেহাই ক'ব লগা হৈছিল। বাৰু যি কি নহওক, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। চুৰদাই কঠীয়া পেলাই আছে, আৰু দেখুৱাইছোঁ আজি 2 সপ্তাহ আগত পেলোৱা কঠীয়াখিনি সুন্দৰভাৱে এয়া উঠি আহিছে লহপহকৈ। আৰু 1 সপ্তাহ 10 দিনৰ পিছতেই মাটি বোকা দিম আমি। এইটো আমাৰ মাটিৰ কাষতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু এইটো আমাৰ পুখুৰীত মাছ দিয়া হৈছে এবাৰ। মাছখিনি দেখুৱাম বাৰু আপোনালোকক, দেখুৱাই আছোঁ। ৰূপচন্দা, ভকুৱা, ৰৌ, মিৰিকা, বিভিন্ন ধৰণৰ মাছ, চিতলো দিয়া হৈছে। মাছ দিয়া হৈছে এইবাৰ, ডাঙৰ হ'লে খাম। আৰু এইবাৰ চাওক, মানে কথাটো হ'ল কি, আগতে কেতিয়াও কঠীয়া পেলোৱা নাই। মই নিজে সিঁচা নাই, আৰু লগত থাকোঁ, কিন্তু এইবাৰ নিজে সিঁচিবলৈ চেষ্টা কৰিছোঁ। কিমান দূৰ পাৰিছোঁ নাজানো, মুঠৰ চেষ্টা কৰিছোঁ, আৰু চেষ্টাৰ অসাধ্য একো নাই। দুই পলা ধানৰ কঠীয়া সিঁচা হৈছে। আশা কৰিম এই খেতিয়কৰ মূৰৰ ঘাম মাটিত পেলাই যি কষ্ট কৰিছে, এই কষ্ট মোৰ লগতে, আমাৰ পৰিয়ালৰ লগতে সকলো খেতিয়ক ৰাইজ যাতে কষ্টৰ ফল সুন্দৰভাৱে পায়, তাৰ আশা ৰাখিছোঁ। প্ৰকৃতিৰ তথা ভগৱন্তৰ ওচৰত। এতিয়া বহু ঠাইত পানীয়ে পৰিপূৰ্ণ হৈছে পথাৰসমূহ। আমাৰ এইখিনি ঠাইত বাৰু, এই চাইডে এইফালে পাহাৰটোৰ কাষত এইবোৰ পথাৰ হয়, এইটো চাইডত বাৰু পানী নহয় আমাৰ। কিন্তু এয়া দেখিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সিপাৰে
ৰাষ্ট্ৰীয় ঘাইপথে পানী নুচুৱেহি, সিফালে কিন্তু পানী আছে। ইয়াৰ পৰা পানীখিনি দেখুৱাব পৰাত কিছু অসুবিধা আছে। এতিয়া আমাৰ মাটিও এতিয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সিপাৰে থকা কিছু মাটিত পানীৰ তলত আছে। সেই মাটিডৰা যদি পানী ওলাই যায় খেতি কৰিব পাৰিম, যদি ওলাই নাযায়তো খেতি কৰিব পৰা নাযাব। তো আশা ৰাখিছোঁ পানীসমূহ সোনকালে ওলাই যাওক, খেতিয়ক ৰাইজ যে সুন্দৰভাৱে তাতে খেতিখিনি কৰিব পাৰে। খেতি এতিয়া মূল ভৰসা হৈ গৈছে। ইফালে কৰোণা, বজাৰত বস্তুৰ জুইছে দাম। একো কিনিব নোৱাৰা অৱস্থা। সৰ্বসাধাৰণ ৰাইজৰ, খেতিয়ক ৰাইজৰ এই জুইচাই দামত বস্তু ক্ৰয় কৰি খোৱাৰ ব্যৱস্থা নোহোৱা হৈ পৰিছে। আশা কৰিম চৰকাৰেও এইবোৰ দিশৰ প্ৰতি নজৰ দিব, সঠিক দাম নিৰূপণ কৰি সৰ্বসাধাৰণ ৰাইজৰ উপকৃত হোৱাকৈ কাম কৰিব বুলি আশা ৰাখিছোঁ।